নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালদৰেই চলি আছে। এক্সামটিও কাষ চাপি আহিলে। আমাৰ এই চেনেলটি বিশেষকৈ আছাম টেট 2021ক লক্ষ্য কৰি ভিডিঅ'বোৰ বনোৱা হৈছে। যদি কিবা ইয়াক লৈ কুৱেৰি থাকে তেন্তে ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি জনাব। আজি আমি পেপাৰ 1 EVS-ৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQ কৰিবলৈ ওলাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটো হৈছে ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যান হৈছে। প্ৰথম অপশ্যনটো হৈছে কাজিৰঙা, দ্বিতীয় অপশ্যনটো হৈছে মানাহ, তৃতীয় অপশ্যনটো হৈছে নামেৰি, চতুৰ্থ অপশ্যনটো হৈছে ওপৰৰ গোটেইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ, ওপৰৰ গোটেইকেইটা। কাজিৰঙা, মানাহ আৰু নামেৰি এই তিনিওখন ৰাষ্ট্ৰীয় উদ্যানতে বাঘ আছে, অৰ্থাৎ ব্যাঘ্ৰ প্ৰকল্প থকা ৰাষ্ট্ৰীয় উদ্যান এই তিনিওখনে। নেক্সট প্ৰশ্নটো হৈছে বিশ্ব জলাহ দিৱস কেতিয়া পালন কৰা হয়? প্ৰথম অপশ্যনটো হৈছে 2 ফেব্ৰুৱাৰী, দ্বিতীয় অপশ্যনটো হৈছে 5 ফেব্ৰুৱাৰী, তৃতীয় অপশ্যনটো হৈছে 8 মাৰ্চ, চতুৰ্থ অপশ্যনটো হৈছে 21 মাৰ্চ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, 2 ফেব্ৰুৱাৰী। 2 ফেব্ৰুৱাৰীত বিশ্ব জলাহ দিৱস পালন কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়? ক, 22 মাৰ্চ, খ, 22 মে, গ, 20 মে, ঘ, 21 মাৰ্চ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ, 22 মে। 22 মে'ত বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস হিচাপে আমি পালন কৰোঁ। নেক্সট প্ৰশ্নটো হৈছে বন্যপ্ৰাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয়? প্ৰথম অপশ্যনটো হৈছে জানুৱাৰী মাহত, দ্বিতীয় অপশ্যনটো হৈছে জুলাই মাহত, তৃতীয় অপশ্যনটো হৈছে ডিচেম্বৰ মাহত আৰু চতুৰ্থ অপশ্যনটো হৈছে অক্টোবৰ মাহত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ, অক্টোবৰ মাহত। অক্টোবৰ মাহৰ প্ৰথম উইকত আমি বন্যপ্ৰাণী সপ্তাহ হিচাপে পালন কৰোঁ। নেক্সট প্ৰশ্নটো হৈছে বিশ্ব বাসস্থান দিৱস কেতিয়া পালন কৰা হয়? ক, 3 অক্টোবৰ, খ, 5 মাৰ্চ, গ, 6 অক্টোবৰ, ঘ, 21 মাৰ্চ। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক, 3 অক্টোবৰ। 3 অক্টোবৰ তাৰিখে বিশ্ব বাসস্থান দিৱস হিচাপে আমি পালন কৰোঁ। নেক্সট প্ৰশ্নটো হৈছে ডেছ চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়? ক, 1889, খ, 1898, গ, 1890, ঘ, 1887। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, 1889 চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। নেক্সট প্ৰশ্নটি হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? ক, ডিব্ৰুগড়, খ, দৰং, গ, কোকৰাঝাৰ, ঘ, চিৰাং। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ, কোকৰাঝাৰ জিলাত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন আছে। নেক্সট প্ৰশ্নটি হৈছে বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠন ডেছ? ক, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম, খ, চিপকো আন্দোলন, গ, সদৌ অসম ছাত্ৰ সন্থা, ঘ, সদৌ বড়ো ছাত্ৰ সন্থা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, কৃষক মুক্তি সংগ্ৰাম সমিতি অসম। নেক্সট প্ৰশ্নটি হৈছে পৰ্ণপাতী বনাঞ্চলত পোৱা এবিধ মূল্যৱান গছ হৈছে ডেছ? ক, কদম গছ, খ, শাল গছ, গ, আম গছ, ঘ, বট গছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, শাল গছ। নেক্সট প্ৰশ্নটি হৈছে তলত দিয়া কোনবিধ উচ্চ উৎপাদনক্ষম গম ধানৰ প্ৰজাতি ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰত শেহতীয়াভাৱে উদ্ভাৱন কৰা হৈছে ডেছ? ক, সোণালী মাহ, খ, সুজাতা, গ, গংগা HD 2643, ঘ, পুছা 677। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ, গংগা HD 2643। নেক্সট প্ৰশ্নটো হৈছে ৰঙা গ্ৰহ বুলি কাক জনা যায়? ক, শনি গ্ৰহ, খ, ইউৰেনাছ, গ, মংগল, ঘ, শুক্ৰ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ, মংগল। মংগল গ্ৰহক আমি ৰঙা গ্ৰহ বুলিও জানো। নেক্সট প্ৰশ্নটি হৈছে এন্থ্ৰাচাইটত কাৰ্বনৰ পৰিমাণ
শতকৰা কিমান? ক 80%, খ 95%, গ 70%, খ 75%। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ 95%। এন্থ্ৰাচাইটত কাৰ্বনৰ পৰিমাণ 95% থাকে। নেক্সট প্ৰশ্নটি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন দেশ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছে? ক 1976 চনত, খ 1972 চনত, গ 1985 চনত, খ 1990 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক 1976 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰে। নেক্সট প্ৰশ্নটি হৈছে তলত দিয়া কোনবিধ অক্ষয় সম্পদ? ক কাঠ, খ লৌহ, গ তাম, খ বায়ু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ বায়ু। অক্ষয় মানে হৈছে কোনোদিন শেষ নোহোৱা। কাঠ, লৌহ আৰু তাম এইবোৰ এদিন হ'লে শেষ হোৱাৰ সম্ভাৱনা থাকে, কিন্তু বায়ু কোনোদিন শেষ নহয়, সেইবাবে ইয়াৰ ভিতৰত অক্ষয় সম্পদটো হ'ব বায়ু। নেক্সট প্ৰশ্নটি হৈছে নাথুলা পাছ ক'ত অৱস্থিত? ক নেপাল, খ পাকিস্তান, গ চীন, খ ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ঘ ভাৰত। ভাৰততে নাথুলা পাছ অৱস্থিত। নেক্সট প্ৰশ্নটি হৈছে নন্দ দেৱী শৃংগ কোনখন ৰাজ্যত অৱস্থিত? ক উত্তৰাখণ্ড, খ গুজৰাট, গ কেৰেলা, খ পাঞ্জাৱ। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব ক উত্তৰাখণ্ড। উত্তৰাখণ্ডতে নন্দ দেৱী শৃংগ অৱস্থিত। নেক্সট প্ৰশ্নটি হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত কোনবোৰ? ক পশ্চিম ঘাট, খ সাতপুৰা পাহাৰ, গ আৰাৱলী, খ পূব ঘাট। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব গ আৰাৱলী। আৰাৱলীখনেই হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত। নেক্সট প্ৰশ্নটি হৈছে জায়েদ কৃষি কেতিয়াৰ পৰা কেতিয়ালৈকে কৰা হয়? ক মে'ৰ পৰা জুন, খ জুনৰ পৰা অক্টোবৰ, গ ডিচেম্বৰৰ পৰা জানুৱাৰী, খ এপ্ৰিলৰ পৰা জুনলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ এপ্ৰিলৰ পৰা জুনলৈ। নেক্সট প্ৰশ্নটি হৈছে ভাৰতৰ কোন অঞ্চলত সৰ্বাধিক ভূমিস্খলন হোৱা দেখা যায়? ক লাডাখ, খ অসম, গ উত্তৰ প্ৰদেশ, ঘ হিমালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ হিমালয়। হিমালয় অঞ্চলতেই ভাৰতৰ সৰ্বাধিক ভূমিস্খলন হোৱা দেখা যায়। শেষৰ প্ৰশ্নটি হৈছে বিদ্যুৎ প্ৰবাহৰ একক ডেছ। ক জুল, খ এম্পেয়াৰ, গ ৱাট, ঘ নিউটন। ইয়াৰ শুদ্ধ উত্তৰটি হ'ব খ এম্পেয়াৰ। বিদ্যুৎ প্ৰবাহৰ একক হৈছে এম্পেয়াৰ। প্ৰায় এই প্ৰশ্নটি আহি থাকে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰিলে কমেণ্ট কৰি জনাব। আছাম টেট 2021 ছিৰিজৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত দিয়া লিংকবোৰ ক্লিক কৰি চাব। ধন্যবাদ।